আচ্ছা মই লাইভ কৰি আছোঁ তুমি শাহৰুখ খানৰ মিমিক্ৰি এটা কৰাচোন ओके हमारी जिंदगी भी हमारी फिल्मों की तरह होती है जिस तरह हमारी फिल्मों के एंड में सब कुछ ठीक ठाक हो ही जाता है ठीक उसी तरह हमारी असल जिंदगी के एंड में भी सब कुछ ठीक ठाक हो ही जाता है क्योंकि राहुल नाम तो सुना होगा ৰিকি তোমাৰ চকুত না प्यार से दे रहे हैं रख लो वरना हम थप्पड़ मार के भी दे सकते हैं अरे अरे स्वागत नहीं करोगे हमारा রিকি রিকি তুমি কিয় পাহৰিলা ৰিকি ৰিকি তুমি মোক কিয় পাহৰিলা ৰিকি ৰিকি তুমি মোৰ হাত কিয় এৰা ৰিকি ৰিকি এইটো কামত আছিলে তুমিতো মাইকী মানুহক কেনেকৈ উলিয়াইছা ৰিকি মই মিমিক্ৰি আৰ্টিষ্ট স্নেহা মই চবৰ মাত উলিয়াওঁ মই ছোৱালী মাতে উলিয়াব পাৰোঁ স্নেহা নহয় সেইটো তোমাৰ ভিতৰৰ পৰা কোনোবাই কান্দিছিলে ৰিকি তোমাৰ এক স্মৃতি কেনেকৈ মৰিল তুমি মোক আজিলৈকে কোৱা নাই ৰিকি ৰিকি নিধি মৰা নাই নিধি আজিও মোৰ অন্তৰত সোমাই আছে এতিয়া তোমাৰ দেহলৈ যাব নিধি তোমাৰ দেহলৈ যাব স্নেহা স্নেহা তুমি মোৰ দৰে মিমিক্ৰি কৰিবা নেকি স্নেহা মই শিকাই দিম তোমাক মই শিকাই দিম তোমাক पिक्चर अभी बाकी है मेरे दोस्त